গুড মৰ্ণিং। এতিয়া আমি ওলাইছোঁ আজি বেংককত আমাৰ ছেকেণ্ড ডে হ'ব। ছেকেণ্ড ডে মানে কালি আহি ৰাতি পালোহি, গতিকে কালি ৰাতি বেছি একো ঘূৰিব নোৱাৰিলোঁ। গতিকে আজি ছেকেণ্ড ডে হ'ব বেংককত, আৰু ছেকেণ্ড ডে আমি এতিয়া বৰ্তমান ওলাইছোঁ, কেব বুক কৰিছোঁ। এতিয়া যাম আমি গ্ৰেণ্ড প্লেচলৈ। গ্ৰেণ্ড প্লেচ, পিছত ৱাট ফ'ৰ্ট, তেনেকৈ ওচৰে পাঁজৰে 3-4টা মন্দিৰ আছে, টুৰিষ্ট ডেষ্টিনেশ্যন আছে, সেইকেইটা আমি ভিজিট কৰিম বৰ্তমান। গতিকে তাৰ কাৰণে কেব মাতিছোঁ। আৰু এইখন চাব পাৰে আমাৰ হোটেলৰ নাম, এইখন হোটেলতে আমি আছিলোঁ, এইখনেই হোটেল আছিলে, এইখন হোটেলে আছিলে, এইখন হোটেলত আছিলোঁ আমি। আৰু এতিয়া প্ৰায় ৰেডি বেংকক যাব কাৰণে। আৰু আজি ৰাতি এটা বেংককৰ ক্ৰুজ ডিনাৰ লোৱা হৈছে, গতিকে ৰাতি ক্ৰুজ ডিনাৰলৈকে যাম। এতিয়া ঘূৰি আহোঁ গ্ৰেণ্ড প্লেচ, ৱাট ফ'ৰ্ট আৰু তেনেকৈ কি আছে গোটেইকেইটা চাই থাকক। এয়া কেবত উঠিলোঁ গ্ৰেণ্ড প্লেচ যাবৰ বাবে। এয়া আমি আহি পেলাই গ্ৰেণ্ড প্লেচ পালোহি। এতিয়া টিকেট কাউণ্টাৰৰ ওচৰলৈকে যাম। আমি টিকেট কাউণ্টাৰৰ ওচৰলৈকে যাম। গ্ৰেণ্ড প্লেচ এইটো বেনাৰ তাত লেখা আছে। গ্ৰেণ্ড প্লেচ আহি পালোহি। গ্ৰেণ্ড প্লেচ আহি পাওঁতে গাড়ীৰ পৰা যেতিয়া নামিছোঁ, তেতিয়া এজন মানুহ আহি পেলাই কৈছে যে ক'ত যাব, কি কৰিব সুধিছে। তো মই ক'লোঁ যে গ্ৰেণ্ড প্লেচ আহিছোঁ টিকেট ল'বৰ কাৰণে। তেতিয়া তেওঁ ক'লে যে গ্ৰেণ্ড প্লেচ আজি বন্ধ আছে বোলে। আজি কালি নিউজ চাইছোঁ নাই সুধিছে, যে কালি নিউজ নাচালে, আজি গ্ৰেণ্ড প্লেচ বন্ধ আছে, ভাটিবেলাই খুলিব, ৱাটাৰ ৰুম খোলা আছে, ৱাটাৰ ৰুমলৈকে যাব পাৰি। কিন্তু মই ক'লোঁ নাই, মই চাই লওঁ, নিজে গৈ পেলাই এবাৰ কনফাৰ্ম হৈ লওঁ, তাৰপিছত ক'ম। তাৰপিছত যেতিয়া আহি পেলাই তাই চিকিউৰিটি গাৰ্ডজনক সুধিলোঁ, তেখেতে ক'লে টিকেট কাউণ্টাৰ খোলা আছে, আগত আছে। মানে আহি পেলাই এইটো ডাঙৰ এটা স্কেম হ'বলৈ লৈছিলে। চাওঁ কি হয়। এয়া মাক দেউতাক গৈ আছে, ৰ'বা টিকেটিং কাউণ্টাৰ বিচাৰি আহি আছোঁ। ইয়াত মানুহ অকণ ভিৰ দেখিছোঁ, যিমান দূৰ সম্ভৱ ইয়াতেই হ'ব চাগে টিকেটিং কাউণ্টাৰটো। টিকেট এতিয়ালৈকে লোৱা নাই। চাওঁ, এতিয়া প্ৰায় 10টা বাজি গ'ল। টিকেট চেক কৰাই পেলাই সোমাই আহিছোঁ। এইফালে এণ্ট্ৰেঞ্চ আছে, চাওক কি ধুনীয়া সজাইছে, কি ধুনীয়া, কিমান মানুহ ভিৰ। অ' মাই গড, মই ৰাতিপুৱা ইয়ালৈ আহোঁতে মোৰ লগত স্কেমটো হৈছিলে। গ্ৰেণ্ড প্লেচ বোলে বন্ধ, গতিকে ৱাট অৰুণ খোলা আছে, ৱাট অৰুণলৈকে যাব পাৰি। মানে তেওঁলোকে স্কেম কৰিছিলে। মই বোলো নাই, মই নিজে চাই কনফাৰ্ম হৈ লওঁ, তাৰপিছত যদি যাব লগা হয় বেলেগত যাম। গতিকে তাৰপিছত আহিছোঁ, খোলা আছে, মানুহ সোমাই আছে, টিকেট পাই আছোঁ। চাওক কি ধুনীয়া এটা ষ্ট্ৰাকচাৰ। কিন্তু ইয়াত ৰ'দটো ইমান ইমান গৰম, মানে ইয়াত যাব পাৰিম নে নাই তাৰ সন্দেহ আছে। কিন্তু দেখি ভিউজটো মজা লাগিছে। হোৱাট এ ভাই, হোৱাট এ ভিউ। চাওক না কি সুন্দৰ লাগিছে গ্ৰেণ্ড পেলেচ। কিন্তু ৰ'দ ইমান বেছি, ৰ'দত থকাটো অকণ কষ্টকৰ হৈ গৈছে। সোমাইছোঁহে মাত্ৰ, কিন্তু ৰ'দৰ কাৰণে মানে অসহ্য লগা হৈ গৈছে। চাওক না ভিউটো, চাওক ভিউটো। অকণ যদি ৰ'দটো কম হ'ল হয়, ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ হ'ল হয়। কিন্তু নাজানো কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে।
ভিউজটো ভাল লাগিছে কিন্তু গৰমৰ উৎপাতত অকল বহুত অসুবিধা হৈ আছে কি গৰম বাপ来爷，我们去找个阴凉的地方讲解好不好？看那个好棒啊，在晒太阳。你们新疆可能是受不了，找阴凉一点。 চাওঁলে আহিলোঁ অকণমান চাওক see the view itu কি হয় itu কি আছে সালা রয়্যাল থিয়েটাৰ 1 PM কিবা শ্ব' হয় ইয়াত আমি জোতা থলোঁ এতিয়া এই মেইন মন্দিৰৰ ভিতৰলৈ যাম এতিয়া এইটো হ'ল মেইন মন্দিৰৰ এণ্ট্ৰেঞ্চ মন্দিৰ নেকি নাজানো কিন্তু ইয়াত চুক খুলি আহিব দিছে চ' মন্দিৰ বুলি ভাবি লৈছোঁ কিন্তু দেখা পাইছোঁ মন্দিৰৰ দৰে লাগিছে জোতা চেণ্ডেল খুলি আহিব লগা দিছে এইফালে এণ্ট্ৰেঞ্চ লেখা আছে এইটো চাওঁ সোমাওঁ অকণমান টেক অফ ইয়ৰ শ্বুজ এণ্ড কেপ টুপিও পিন্ধি যোৱা মানা আছে ইয়াত মন্দিৰৰ ভিতৰলৈ আহিছোঁ চাওক কি ধুনীয়াকৈ সজোৱা আছে এইফালে এক্সিট হ'ব চাগে যিমান হ'ব এইফালে ইন হ'ব এইফালে যাব লাগিব এক্সকিউজ মি মন এইফালে এণ্ট্ৰি হ'ব মানুহ ৰাছ কিমান হৈ আছে বহুত বেছি ৰাছ হৈ আছে ইয়াত মন্দিৰৰ ভিতৰত সোমাই লওঁ ৰাস্তাৰ পৰা বাহিৰৰ ভিতৰত গৈ লওঁ তাৰপিছত দেখাইছোঁ মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰৰ ভিতৰতো দেখাম বুলি ভাবিছিলোঁ কিন্তু মন্দিৰৰ ভিতৰত ভিডিঅ' বা ফটোগ্ৰাফী বন্ধ আছে ইনষ্ট্ৰাকশ্যন লেখা আছে আৰু পূৰা বেনাৰ প্লেকাৰ্ড লৈ ৰৈ আছে যে ন' ফটোগ্ৰাফী ন' ভিডিঅ'গ্ৰাফী গতিকে তাত ফটো আৰু ভিডিঅ' তুলিব পৰা নগ'ল তো তাত এটা কথা ক'লোঁ যে তাত আপোনাৰ হেৰি আছে মানে বুদ্ধদেৱৰ এটা মন্দিৰ আছে বুদ্ধদেৱৰ এটা মূৰ্তি আছে আৰু তাত বহুত ধুনীয়াকৈ ধুনীয়াকৈ সজোৱা হৈ আছে দেখিয়ে পৰিৱেশটো ভাল লাগিছে ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে তাৰ ভিতৰত মানে এটা শান্তি লাগিছে আৰু তাৰ পৰা জাষ্ট ওলাই আহিছোঁ এতিয়া আমি য'ত জোতা চেণ্ডেল থৈছিলোঁ জোতা চেণ্ডেল পিন্ধিলোঁ পিন্ধি আৰু আমি এতিয়া আগলৈ গৈ আছোঁ আমি এইটো মন্দিৰৰ পৰা আহিলোঁ আহি পেলাই এইটো এটা চালোঁ আকৌ এতিয়া এইটো এটা টেম্পল আছে এইটো টেম্পলত যাওঁ এতিয়া এপাক মন লাহে লাহে যোৱা ধুনীয়াকৈ মানুহ বহুত ভিৰ বেছি আছে মন চাওক ওপৰৰ পৰা কি এটা সুন্দৰ ভিউ লাগিছে দেখি চাওক ভিউটো মজা আছে ফটো উঠিবলৈ প'জ বিচাৰি ৰেডি ফটো উঠাই ক'ত গ'লা ব'লা ওলাই এফালে ওলাই ব'লা সেইটো মন হাতত ধৰা Mà lấy
Ngon. Foto uঠিছা? Destination in the western side is over there. Start off the side of the Chao Phraya Resort. And for the next one is the ticket. Your ticket. Can I have one? Yeah. Grand Place চালো এটা এভাৰেল বুদ্ধা আছে চাগে ক'ত আছে টিকেটতো ইনক্লুড আছে কিন্তু গাইড নোলোৱাৰ কাৰণে অকণ অসুবিধা হ'ব তথাপি অকণ চেষ্টা কৰি যদি বিচাৰি পাওঁ নিশ্চয় চাম নহ'লে ইয়াৰ পৰা ওলাই দিম আৰু তাৰপিছত ৱাটাৰন বা তেনেকুৱা বেলেগ কোনোবা ৱাটফল যাব লাগিব লাঞ্চ এতিয়ালৈকে ব্ৰেকফাষ্টটো কৰাই নাই ব্ৰেকফাষ্টটো কৰা নহ'ল তাতে গৈ কৰিব লাগিব এতিয়া মন্দিৰটোৰ পৰা ওলাওঁ চাওঁ What happened with the people? People still know. কি ধুনীয়া লাগিছে হা আহা এনেকৈ কোৱাচোন হা এই কোৱা নাই অঁ协议加上上面是有3件，代表泰国有3个季节，夏天3月份到15号传到10月21号。মানুহবিলাক ইয়াত ফুৰিব আহিছে গ্ৰেণ্ড প্লেচ কিন্তু ফুৰিব আহি পেলাই ইয়াত আহিছে ফেনৰ বতাহ লৈছে এনেকুৱা চাহত খালি বহি আছে মানে এনেকুৱা ৰ'দ দিছে আৰু চবেই অশান্তি পাইছে কেৱল আমাৰ বুলি নহয় চাব পাৰে এয়া এতিয়া গৈছে আৰু এতিয়া আমি ইয়াৰ পৰা এক্সিট হৈ আছোঁ তাৰপিছত আমি আকৌ যাম বেলেগ এটা জেগাত দেখাই আছোঁ আপোনালোক চাওঁ মন চাওঁ ওলাই আহিছোঁ ওলাই অহাৰ পিছত এক্সিটত এনেকুৱা ভিউ পানী এটা লৈ লোৱা ভাল হ'ব ৱাটাৰ চাওক গ্ৰেণ্ড প্লেচৰ পৰা ওলাই আহিছোঁ ওলাই অহা ৰাস্তাতে 76年开始建的，现在进不了了，现在中间大部分都不在开放。它现在开放这一部分啊，给你进来拍照。ইমান সুন্দৰ লাগিছে দেখি ভিতৰত বহুত গৰম আছিলে ইয়াত বতাহ মাৰি আছে আৰু ইমান সুন্দৰ পৰিৱেশ ভিতৰতকৈ বহুত বেছি ভাল লাগিছে ইয়াতহে চাব পাৰে কি এক সুন্দৰ পৰিৱেশ দিয়া ফটো উঠা আমি এক্সিট হৈ আহি আছোঁ নতুন মন্দিৰ পাই গৈ আছোঁ এয়া চাওক কেনেকৈ ষ্ট্ৰাকচাৰ আমি অলৰেডি 2টা নে 3টা এক্সিট গেট পাৰ হ'লোঁ কিন্তু দেখিছেনে নাই যে এটা এক্সিট গেট পাৰ হওঁ নেক্সটত আকৌ ষ্ট্ৰাকচাৰ দেখা পাওঁ আকৌ আৰু এটা গেট পাৰ হওঁ আকৌ নতুন ষ্ট্ৰাকচাৰ দেখা পোৱা যায় পিংকি ৰ'বাচোন মানে মজা ৱাও হোৱাট এ ভিউ এতিয়া এটা টেক্সটাইল মিউজিয়াম আছে বোলে এইফালে যিটো আমি 500 বাটৰ টিকেট লৈছিলোঁ টিকেটতে ইনক্লুড আছে গতিকে সেই মিউজিয়ামটো বেনাৰটো দেখা পালোঁ যে এইফালে চাব পাৰি এক্সিটৰ পিছত গতিকে আহিছোঁ মিউজিয়ামটো চাই যাওঁ খোলা আছেনে নাই এবাৰ এতিয়া খোলা পাওঁ নে নাপাওঁ যদি খোলা পাওঁ নিশ্চয় চাই গৈ আছোঁ
চাওক এইটো মন্দিৰ নিচিনা বনাই ৰখা আছে মিউজিয়ামতে মন্দিৰ সেইটোৱে বুজি পোৱা নাই কি হৈছে মানে তথাপি অলপচোন কিন্তু মজা মজা ষ্ট্ৰাকচাৰ বনাইছে নাই এইটো মিউজিয়াম এটা আছে চাই লওঁ ফটো স্পট আছে এক্সিট আছে চুভেনিয়াৰ শ্বপ আছে ব'লক ফটো স্পটৰ পৰা আহোঁ অকণমান মিউজিয়াম এফালে ক'ৰবাত হ'ব লাগে আগফালে হ'ব ফটো স্পটটো চাই আহোঁ ৰ'দটোৱে বহুত বেছি অশান্তি লগাইছে মানে এনেকুৱা কাঢ়া ৰ'দ হৈছে প্ৰায় 35-37 ডিগ্ৰী তেনেকুৱা ফিলটো কিন্তু 40ৰ ওপৰত 42 তেনেকুৱা ফেভৰেট কৰি আছে এইটো মিউজিয়াম ना souvenir shop ना ये शॉप है फोटो स्पॉट तो बहुत गल स्पॉट तो देखा नापालो और মিউজিয়ামৰ কাৰণে মিউজিয়ামৰ পৰা এই গেলাৰীত আহিছোঁ মিউজিয়ামত সোমাই আহিলোঁ টিকেট দিলোঁ টেক্সটাইল মিউজিয়াম আছিলে কিবা এটা গতিকে সেই মিউজিয়ামৰ পৰা এতিয়া ভিতৰত সোমাই আহিছে চাওঁ মনচিং আগতে সোমাই দৌৰি আছে চাওক সেইটো চাওক নকৰিবা কোন Regrets of Style Museum নকৰিবা Textile Stocks টেক্সটাইল মিউজিয়াম তেওঁলোকৰ পৰা কাপোৰৰ ষ্টাইল যি হওক সেয়া ইয়াত তেওঁলোকে দেখুৱাইছে হেণ্ডমেড টেক্সটাইল মজা লাগিছে কেইটা যে বিক্ৰীৰ বাবে নহয় মিউজিয়ামত সজাইছে এইটোতে AC ৰুম হয় মজা ঠাণ্ডা লাগে ओके এতিয়া আমি আহি আছোঁ ৱাটপুৰৰ বাবে আৰু ৱাটপুৰৰ কাৰণে আপোনাৰ নাৰিকল খালোঁ অৱশ্যে ৰেকৰ্ডিং কৰিবৰ কাৰণে মোবাইল ধৰা মানুহ নাই কোনো একেলগে কাটি দিলে গতিকে এয়া ৱাটপুৰৰ কাৰণে আহি আছোঁ ইয়াত যে মানে ধৰক কুলালাম মালয়েছিয়া গ'লোঁ লাওছ গ'লোঁ থাইলেণ্ডৰ পাতাই গ'লোঁ কিন্তু বেংককত আহি পেলাই স্কেম ভাৱটো হ'ব লয় যাৰ লগতে কথা পাতে তেওঁলোকে ভাবে যে ইহঁতৰ পৰা পইচা অলপ খীৰাব পাৰোঁ সেই ধান্দাতে থাকে কিন্তু সেইটো এই বাকীখন দেশত সেইটো অনুভৱ নকৰিলোঁ ইয়াত আহি পাই আজি ওলাই আহিছোঁ মাত্ৰ ওলাই আহি তেনেকুৱা অনুভৱ প্ৰথমটো স্কেম হ'ব ধৰিছিলে ডাইৰেক্ট কৈছে যে গ্ৰেণ্ড প্লেচ বন্ধ আছে এতিয়া কালি নিউজ চোৱা নাছিলে নেকি কালি নিউজত দেখোন কৈ দিলে মই বোলো ঠিক আছে মই চাই আহোঁ আহি পেলাই দেখিলোঁ খোলা আছে গোটেই মানুহ ভৰি আছে টিকেট কাউণ্টাৰ খোলা আছে তাৰ পৰা আকৌ এতিয়া ওলাই আহিলোঁ ৱাটফ'ৰ যাম তো ৱাটফ'ৰ যাব যাওঁতে আকৌ এটাই কৰে ফটো ভাত লাগে মই এতিয়া মেপত চালোঁ প্ৰায় 700-750 মিটাৰমান হয় যোন জেগাত আছোঁ 70 ভাত লাগে পাৰ পাৰ্চন মানে বহুত 70 ভাত মানে কিমান প্ৰায় 180-190 টকাকৈ তাৰপিছত এতিয়া খোজকাঢ়ি আহি আছোঁ আকৌ এখন দিলোঁ যে নাও দি পেলাই মানে ঘূৰাব অলপ জেগা তাত লাগে 2000 ভাত 2000 ভাত মানে প্ৰায় 5,500 টকা 5,500 টকাতে কেৱল নাও দি তেওঁ 2-3টা জেগা নাৱৰ পৰা দেখাব আৰু তাকো ইণ্ডিভিজুৱেলো লৈ নাযায় গ্ৰুপত লৈ যাব গ্ৰুপ টুৰ গতিকে প্ৰয়োজন নাই এতিয়া খোজকাঢ়ি পেলাই যিমানখিনি পাৰোঁ সিমানখিনিয়ে চাওঁ এয়া ফাইনেলি বহুত সময় বিচাৰি বহুত সময় মূৰত পালোঁহি ৱাটফ'ৰ এয়া এণ্ট্ৰেঞ্চ টিকেটো লোৱা হৈ গ'ল টিকেটো ল'লোঁ এতিয়া ভিতৰত সোমাম আমি
এণ্ট্ৰেঞ্চ প্ৰায় 300কৈ টিকেট ল'লে এই ৱাটাৰফল টেক অফ ইয়ৰ শ্বুজ দেখা গৈছে মন্দিৰ যাব পৰা যাব নহ'লে আমি চাওঁ ভিতৰলৈ কেনেকৈ যাব পাৰি এইটো এটা গেট হয় আহা মন ইয়াত লাইন লাগাহে হা কি বেগ ভিতৰত যাবৰ কাৰণে লাইন বা পাওঁ লাইন শেষ হ'বনে কেতিয়াবালৈ লাইনে লাইন অঁ য়েছ চাওক সুন্দৰ লাগিছে ৱাটাৰফল মন্দিৰৰ ভিতৰত যাবলৈ কি দীঘল লাইন মানুহ আহিয়ে আছে বহুত মানুহ আহি আছে এতিয়াও এইফালে এতিয়া জোতা খুলি মোনা দিছে এয়া জোতা খুলি ল'ব লাগিব ঠিক আছে জোতা খুলি জনাই আছোঁ এয়া ৱাটাৰফল টেম্পলৰ ভিতৰত সোমাবলৈ এয়া লাইন ধৰি লাহে লাহে আহি পাইছোঁহি মাকবিলাকে আগত তাৰপিছত চাওক কিমান ভিৰ জোতা পিন্ধি যাবলৈ দি আছে নিদিয়ে হেটছ পিন্ধিব নোৱাৰে এবাৰ আপোনাক দেখাইছোঁ বেক কেমেৰা দি বুদ্ধদেৱ চাওক না নাই পেলা হা ওৱান ৰাউণ্ড চাওক মানুহ চাওক কিমান চাব আহিছে চাওক ৱাও কিমান ডাঙৰ পিংকি এইটো সোমাই যাব লাগিছিলে ফটো উঠিবলৈ হা পিংকি সোমাব নাই নহয় সোমাব নোৱাৰিতো সোমাব নোৱাৰিব সেইখনত ভাল লাগিব হা মুখখনৰ সৈতে আহিব চাওক এম্পেৰিয়েল বুদ্ধা কেনেকুৱা ইমান ডাঙৰ কি দি বনাইছে গম পোৱা নাই বাৰু চাই লওক এইটো হ'ল সৰু মূৰ্তি তেখেতৰ ইমান সময় ইমানেই দীঘল ইয়াতকৈ বেছি দীঘল ইমান যাম এফালে আহা নেকি No, I'm taking a picture. Hello. এফালৰ পৰা এটা বছ পাম নেকি
ওচৰ পাই গ'লোহি হা পিংকু মাই This is delicious. মায়ে ক'লে গ'ল মায়ে চাওক বুদ্ধদেৱৰ ভৰিৰ অংশ ওচৰ পালেহি চাওক বুদ্ধদেৱৰ ভৰিৰ অংশৰ ওচৰ পালেহি আহি ভৰিৰ পাকটো এনেকুৱা নিৰ্মাণ কৰা হৈছে ইয়াৰ পৰা চাওক গোটেই বুদ্ধটো কিমান ধুনীয়াকৈ দেখা পোৱা গৈছে অৱশ্যেটো ৱাইড এংগল দিয়াৰ বাবেহে দেখা পোৱা গৈছে বাৰু চাওক ভৰিৰ অংশত বহুতো অৱতাৰ নে কি ভিতৰত নাজানো সেয়া অংকন কৰা হৈছে Oh my god, it's a reflection, like mirroring. আৰু চাওক পিছ চাইডটো দেখা পোৱা কি সুন্দৰকৈ দিয়া হৈছে চাওক মন চাওক সুন্দৰকৈ এই ইয়াত আছে আৰু পইচা দিয়ে যদি দিয়া দিব পৰা নল'বা মই নলয় আৰু চাওক ঠিক আছে ইয়াত বহুত ভিৰ হৈ গৈছে বৰ্তমান ইয়াৰ পৰা ওলাওঁ নেক্সট লগ পাই আছোঁ বেলেগ এটা ভিডিঅ' ৱাট ফ'ৰ আছে বৰ্তমান ৱাট ফ'ৰ টেম্পল বিগ বুদ্ধ বা ৰিক্লাইনিং বুদ্ধ যিটো হয়তো আমি চাই আহিলোঁ আৰু সৰু সৰু বহুত মন্দিৰ আছে ইয়াত চাব পাৰে আপোনালোকে বহুত এক সুন্দৰ পৰিৱেশ লাগিছে নিশ্চয় আহিব পাৰে গ্ৰেণ্ড প্লেছৰ কাষতে আছে প্ৰায় 0.5 কিলোমিটাৰ 550 নে 600 মিটাৰ ডিষ্টেঞ্চ আছে খোজকাঢ়ি আহিব পাৰে টুকটুক নল'ব টুকটুকত বহুত দাম হয় ধুনীয়াকৈ আহিব পাৰে এইটো চাওক চাওকচোন কি সুন্দৰ কি সুন্দৰ লাগিছে বতৰটো মজা ধুনীয়া বতৰ হৈ গ'ল এতিয়া কিন্তু বৰষুণ দিয়ে নেকি তাকে সন্দেহ লগা হৈছে এতিয়া দেখিছে 7-11ত সোমালোঁ আহি পেলাই সোমাই পেলাই বস্তু কেইটামান ল'লোঁ খাবৰ বাবে আৰু এতিয়া বৰষুণ পৰি আছে চাওক বৰষুণ মানে বেংককত এনেকুৱা হৈছে যে ৰাতিপুৱা এনেকুৱা ৰ'দ দিছে আৰু এতিয়া চপাঘপ পূৰা বৰষুণ আহি গ'ল বৰষুণো বহুত মানে ধাৰাসাৰ বৰষুণৰ নিচিনা আছে পানী জমা হৈ গ'ল মানে ৰাস্তাত এনেকুৱা অৱস্থা হৈ গৈছে আৰু এতিয়া এইখন জিৰণি চালি এটা পালোঁ জিৰণি চালি তলতে বহিছোঁ কিন্তু খাবতো এনেকৈয়ে লাগিব মাংস উলিয়াই আছে জিৰণি চালিতে বহি পেলাই আমি খাবলৈ ধৰিছোঁ আৰু চাওকচোন বৰষুণ কি ধাৰাসাৰ গতিত বৰষুণ হৈ আছে